নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি 2025 চনৰ শেষৰটো দেওবাৰে এটা ভিডিঅ' লৈ আহিছোঁ 2025 চন যাওঁ মুহূৰ্ত মাত্ৰ মাজত 3-4মান দিন বাকী আছে গতিকে শেষৰ দেওবাৰটোত ভাবিলোঁ আপোনালোকৰ পিকনিক খাইছে নে নাই খোৱা বিদায় মুহূৰ্তত কেনেদৰে পাৰ কৰিছে আজি ডিচেম্বৰ মাহৰ লাষ্ট দেওবাৰ গতিকে সকলোকে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ 2026 চনটো সকলোৰে মংগল কামনা কৰিছোঁ সকলোৰে ভাল হওক সকলো ভালে থাকক তাৰে কামনা কৰিছোঁ 2025 বৰ্ষটো আমাৰ এটা অভিশপ্ত বছৰৰ নিচিনা হৈ গৈছে কাৰণ আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে নাইকিয়া হৈ গ'ল যিজন ব্যক্তিক মানে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে ভাল পায় একেবাৰে সৰুৰ পৰা মানে মাত ফুটাৰ পৰা একেবাৰে বৃদ্ধলৈকে সকলোৱে তেওঁ মানে অন্তৰ জয় কৰিছিলে গতিকে সেই ব্যক্তিজনেই 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰ তাৰিখে সেই অভিশপ্ত দিনটোত নাইকিয়া হৈ গ'ল তেনেকুৱা দিন এটা নাহক কাৰণ আমাৰ মানে বেয়া পোৱা ব্যক্তি তেওঁ কোনোৱেই নাই তেওঁ মানে সকলোকে কোনোৱাই থৈ গুচি গ'ল এতিয়া তেনেকুৱা এটা দিন আমি আৰু নেক্সট কামনা নকৰোঁ গতিকে সকলোৱে 2026 চনটো মংগল হওক সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ আজি লৈ আহিছোঁ এটা মোবাইলত দেখি থকা এটা ভিডিঅ' 2025 বৰ্ষৰ শেষৰ ফালে মানে কাৰণ নতুন বৰ্ষ আহি আছে নতুন বৰ্ষত নতুন আঁচনিবিলাক মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি আছে কিন্তু আমাৰ কথা ঘোষণা কৰা নাই আকৌ দেই মই আমাৰ কথা ঘোষণা কৰিছে বুলি আকৌ ভিডিঅ'টো বনাবলৈ বিচৰা নাই মই বিচাৰিছোঁ 2026 চনৰ জানুৱাৰী মাহৰ পৰা আমাৰ কিছু ব্যক্তিৰ আঁচনি ৩,১০০ টকালৈ বৃদ্ধি কৰা আমাৰ পৰিলক্ষিত হৈছে আমি ভাবিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সকলো মহিলাই ভাল পাওঁ অসমৰ যিমান মহিলা আছে সকলোৱে ভাল পায় কিয়নো বেয়া পাব তেখেত হৈছে অসমৰ এগৰাকী মানে মুখ্যমন্ত্ৰী আৰু তেখেতৰ কাম কাজবিলাকো আমি বেয়া পোৱা নাই ভালেই পাই আহিছোঁ কিন্তু কিছু ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যেন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাৰোবাক অকণমান বেছি মৰম কৰে কাৰোবাক অকণমান কম মৰম কৰা আমাৰ পৰিলক্ষিত হৈছে সেইটো কৰাৰ কাৰণে আমাৰতো অকণমান হিংসা লাগিবই নহয় জানো যেতিয়া মোমায়েকে ভাগিনীয়েকক যদি 3-4টা ভাগিনীয়েক থাকে ঘৰখনৰ দুটাক যদি বেছিকৈ দিয়া থোৱা কৰে দুটাক যদি অৱহেলা চকুৰে চায় তেতিয়াহ'লে সেই অৱহেলা কৰাকেইটাই মোমায়েকৰ প্ৰতি মানে অলপ খং বা বিক্ষোভ ভাৱ হ'বনে নহয় বাৰু আপোনালোকে কমেণ্ট কৰিবচোন এতিয়া আমাৰো তেনেকুৱা হোৱা নাই জানো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক মুখ্যমন্ত্ৰী মহোদয়ে 10 বছৰৰ পিছত মাত্ৰ টকা 1500 দিলে লগতে যদি আৰু 1500মান দিলেহেঁতেন তেতিয়াহ'লে আমাৰ মামাক আমিও বহুত মৰম কৰিলোহেঁতেন আমিও বহুত ভাল পালোহেঁতেন কিন্তু মামায়ে যেন ক'ৰবাত আমাক ভাগিনীহঁতক চাই মৰম কৰিছে কিছুমানক যেন হিংসা কৰিছে এনেকুৱা বাৰু আমাৰ মনৰ ভাৱবিলাক আপোনালোকৰ হৈছে নাই বাৰু জনাবচোন কমেণ্টত মোৰ কিন্তু তেনেকুৱা লাগিছে কাৰণ এতিয়া কিছু ভাগিনীবিলাকক জানুৱাৰীৰ পৰা তেখেতে 3,100 টকা দিম বুলি ঘোষণা কৰিছে বাৰু যাই নহওক দিছে ভালে পাইছোঁ আমি নিদিয়াৰ পৰা মানে এনেকুৱা দুখীয়া মহিলা উপকৃত হৈছে বহুত কামত আহিব মানে কিছু মহিলা মানে ইমানেই উপকৃত হ'ব নহয় সেই 3,000 পালে ল'ৰা ছোৱালীকেইটা পঢ়াব পাৰিব ঘৰখনৰ অভাৱ অভিযোগবিলাক সমস্যাবিলাক সমাধান কৰিব পাৰিব আমি বেয়া পোৱা নাই কিন্তু আমিও সেই তেখেতসকলৰ লগৰে মহিলা আমিও বহুত অভাৱনাতনত চলা আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা সকলো কাৰণ এই কৰ্মী সহায়িকাসকলে ধনী ঘৰৰ বা দুই মহিলা ঘৰৰ পৰা আহি চাকৰিটো কৰা নাই দুপইচা পাম বুলি বা কম পইচাতে সন্তুষ্ট হ'ব পৰাকৈহে আমাৰ মহিলাসকলে আগবাঢ়ি গৈ কৰিছে গতিকে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল ধনী ঘৰৰ কোনো নাই আছে যদিও 10% নোলাব চাগে এই 90% দুখীয়া মানে মধ্যবিত্ত একে সাধাৰণকৈ চলা গতিকে তেখেতে যদি সমানভাৱে সকলোকে মৰম চেনেহ কৰিলেহেঁতেন আমি বৰ সুখী হ'লোহেঁতেন সেইকাৰণে বোলো 2025 বৰ্ষটো বিদায়ৰ মুহূৰ্তত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মামায়ে বা আমাৰ কথা কিবা ভাবিছেনে নাই বা সেইকাৰণে উনুকিয়াই দিওঁ বুলি ভাবিলোঁ এবাৰ মনত পেলাই দিওঁ আৰু মামাক লগ ধৰিবৰ কাৰণে এবাৰ ইচ্ছাও আছে আমি সেইটোও এবাৰ আমি চিন্তা চৰ্চা কৰি আছোঁ যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ মামাক এবাৰ লগ ধৰিবৰ কাৰণে কাৰণ আমাৰ বহু অভাৱ অভিযোগ আছে আমি কোনো দল সংগঠন বা কিবি তেনেকুৱা কথা নহয় আমি এজ এ অংগনবাড়ী ৱৰ্কাৰ এজ এ অংগনবাড়ী হেল্পাৰ হিচাপে আমি তেখেতক আমাৰ দুখবিলাক আমি ক'ব বিচাৰি আছোঁ কিন্তু আমি
সুবিধা মানে যেনে য'ত যেতিয়া সুবিধা পাইছোঁ তেতিয়া মানে গোটেই কথাখিনি ওলাই নাহে মানে 1 মিনিটৰ সময়ত গোটেই কথাখিনি কেনেকৈ ওলাই আহিব আপোনালোকে চিন্তা কৰিবচোন। খুব কম সময় লগ পাইছোঁ, কিন্তু আমি ভাবিছোঁ 2-3 মিনিট মানে অন্ততঃ 5 মিনিট এটা তেখেতক লগ কৰাৰ চিন্তা চৰ্চা কৰি থকা হৈ আছে বাৰু। কিন্তু কেতিয়া ক'ত কেনেকৈ সুবিধা হয় ভগৱানে মিলাব লাগিব, আৰু আমাৰো মানে কামখিনি সম্পূৰ্ণ হ'ব লাগিব। গতিকে আমি তেখেতক লগ কৰাৰ বৰ চিন্তা চৰ্চা চলি আছে, আলোচনা কৰি থকা হৈছে, কিন্তু কেতিয়া আপোনালোকক জনাম। তাৰপিছতে গতিকে এতিয়া মই এই বিদায় মুহূৰ্তত মানে নতুন বছৰ নহাৰ আগতে মামাই যদি আমাৰ কথাও এবাৰ তেনেকৈ মানে সিদ্ধান্তবিলাকত বা আঁচনিবিলাকত যদি কৈ দিয়া হ'লে আমিও বৰ সুখী হ'লোহেঁতেন। কিন্তু মামাই 2 লাখ টকা আৰু 1 লাখ টকা দিয়াৰ কথা এতিয়া মোক বহুতে কমেণ্ট কৰিছে যে তেওঁলোকে নিজেই শুনিছে। মই মানে কি হ'ল, কাৰ্বি আংলঙৰ মিটিংখনত সেই ভাষণটো শুনিছিলোঁ, আমাৰ সন্তানক পঢ়িবৰ কাৰণে পইচা দিব, সহায় কৰিব বা একালীন সাহাৰ্য দিব, কিন্তু কিমান দিব মই মানে ধৰিব নোৱাৰিলোঁ কথাটো। কিন্তু এতিয়া মই গম পাইছোঁ যে আমাক বহুতে মোক কমেণ্টত লিখিছে যে তেখেতে কৰ্মীক 2 লাখ আৰু সহায়িকাক 1 লাখ টকা দিম বুলি হেনো নিজ মুখে কৈছে। গতিকে যদি সেই কথাটো সঁচা হয় তেতিয়াহ'লে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এবাৰ মনত পেলাই দিছোঁ, মুখ্যমন্ত্ৰী মহোদয় আপুনি 2 লাখ আৰু 1 লাখ টকা যদি দিম বুলি কৈছিলে, তেতিয়াহ'লে যদি দিয়ে তেতিয়া আমি বৰ সুখী হ'ম আৰু বৰ আনন্দ লাভ কৰিম আপোনাৰ জৰিয়তে। গতিকে আপোনাক আমি সাধাৰণ একেবাৰে কথা ক'বও নাজানো বিশেষকৈ, গতিকে আমি যেনেদৰে কৈছোঁ তেনেদৰে আপুনি কথাখিনি যাতে মানে সন্তুষ্টিত হৈ প্ৰকাশ কৰে, যেন আপোনাৰ মনৰ যিখিনি আপুনি প্ৰকাশ কৰিছিলে বা ব্যক্ত কৰিছিলে সেই কথাখিনি যেন আপুনি কৰি পেলাই আমাক সন্তুষ্টি দিয়ে। সেয়েহে মানে সেই ভিডিঅ'টো লৈ আহিছোঁ আজি আপোনালোকৰ বছৰৰ শেষত। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিবলৈ পাব, মই ভিডিঅ' দি থাকিম 1-2টা। আৰু অপজিট কমেণ্ট মোক আজিকালি কোনেও নকৰে, মই যিমান পাৰোঁ পজিটিভ ভিডিঅ' এটা লৈ আহোঁ বা আপোনালোকৰো মানে উপকাৰ হওক, ময়ো কিবা এটা ক'বলৈ মানে মনত মানে ভাৱ থাকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ। গতিকে তেনেকুৱা ভিডিঅ' কিছুমান বনাই থাকিবলৈ মন যায়, কাৰণ মই কিছুমান মনত ভাৱ হয়, মই যদি প্ৰকাশ কৰিবলৈ সুবিধা নাপাওঁ বা ইউটিউবৰ জৰিয়তে যদি কাৰোবাৰ লগত বা আপোনালোকৰ লগত আলোচনা নকৰোঁ তেতিয়াহ'লে কথাবিলাকনো কোনে কেনেকৈ গম পাব নহয় জানো। সেয়েহে মই ভিডিঅ' 1-2টা দি থাকোঁ, তাতে অপজিট কমেণ্ট তেনেকৈ আজিকালি মোক নাই কৰা, আগতে 2টামান কৰিছিলে, এতিয়া নকৰা হ'ল বাৰু। বুজি পোৱা হ'ল চাগে তেখেতসকলেও অপজিট কমেণ্ট কৰিবলগীয়া মই ভিডিঅ' বনোৱা নাই বুলি। গতিকে এতিয়া মই যিমান পাৰোঁ চেষ্টা কৰিম পজিটিভ ভিডিঅ' বা কিবা এটা উপকৃত হোৱা, আমাৰ সকলোৰে উপকৃত হোৱা মনৰ দুআষাৰ কোৱাৰ কাৰণে ভিডিঅ'বিলাক বনাম। আৰু এটা খবৰ আপোনালোকক দিব বিচাৰিছোঁ যে জানুৱাৰী মাহত হেনো আমাৰ যিমানখিনি পাবলগীয়া আছে সকলো পইচা মুকলি কৰি দিব বুলি মই অলপ চলপ গম পাইছোঁ, কিমান দূৰ সঁচা পালেহে গম পাম। গতিকে আমাৰ আগন্তুক সময় জানুৱাৰীতে আমাৰ যিমানখিনি পাবলগীয়া আছে সেয়াও আমি পাব লাগে। সকলো সামৰি আজিৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সকলোৱে ভালে থাকক, সকলো সুস্থ থাকক, নতুন বৰ্ষৰ শুভেচ্ছা সকলোলৈকে যাচিছোঁ আৰু বহুত বহুত মৰম যাচিছোঁ। আপোনালোকে সকলো যাতে মংগলে থাকে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।